এখন গাঁৱত ৰামু নামৰ এজন খৰিকটীয়া আছিলে। তেওঁ ভগৱান শিৱ পিতাৰ পৰম ভক্ত আছিলে। কিন্তু ৰামুৰ পত্নী লিলিয়ে ভগৱানক বিশ্বাস কৰা নাছিলে। কিন্তু ৰামুৱে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে তাৰ পত্নীয়ে সৎ বুদ্ধি পায় আৰু তাইও পূজা অৰ্চনা কৰিব আৰম্ভ কৰে। ৰামুৱে নিতৌ পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ গুচি যায় আৰু তাৰ পিছত সেই খৰিকে বজাৰত বিক্ৰী কৰিছিলে আৰু যি খৰি থাকি যায় সেয়া সি ঘৰলৈ ঘূৰাই লৈ আহিছিলে। তেতিয়া ৰামুৰ পত্নীয়ে খৰি মুঠাৰ পৰা এডাল খৰি আনি লুকুৱাই ৰাখিছিলে সদায়। তাই এনেদৰে কৰিছিল কাৰণ তাই সেই লুকাই ৰখা খৰি জমা কৰি বিক্ৰী কৰি নিজৰ বাবে সাজোন কাচোনৰ বস্তু ক্ৰয় কৰিছিল। এদিন ৰামুই হাবিলৈ যোৱাৰ পাছত লিলিয়ে তাইৰ লুকাই ৰখা খৰি মুঠাটোলৈ বজাৰলৈ আগবাঢ়িলে। বজাৰলৈ যোৱাৰ বাটতে এটা শিৱ মন্দিৰ পায়। সেইদিনা সেই বহু লোক গোট খাই আছিল মন্দিৰ। তেতিয়া তাৰে এজনক লিলিয়ে সোধাত গম পালে যে আজি শিৱৰাত্ৰি বাবে সকলো ভক্তই ভোলানাথক অভিষেক কৰিবলৈ একগোট হৈছে। তাকে শুনি লিলি বজাৰলৈ আগবাঢ়িলে। না তাই মন্দিৰলৈ গ'ল না মন্দিৰৰ পিনে চালে। ভগৱানক এটা সেৱাও নজনালে তাই। লিলিয়ে সেই ঠাইৰ পৰা আগুৱাই আহিল। এজোপা গছৰ তলত এগৰাকী মহিলাক লিলিয়ে লগ পালে। সেই মহিলাগৰাকীয়ে লিলিক মাত দিলে আৰু ক'লে যে ভণ্টি, তুমি মোক কিছু পইচা দিব পাৰিবানে? মই বহুত দৰিদ্ৰ দুখীয়া হয়। সেই মহিলাগৰাকীৰ কথা লিলিৰ তাইৰ ওপৰত দয়া উপজিল আৰু লিলিয়ে পইচা দিবলৈ ল'লে। তেতিয়া লিলিয়ে সেই মহিলাগৰাকীক সুধিলে যে তোমাক এই পইচানো কিয় বাৰু লাগে? তুমি বাৰু কি বহুত ভোকত আছা নেকি? তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে যে ভণ্টি, মই দুদিন ধৰি একো খোৱা নাই, কিন্তু মই এই পইচা নিজৰ বাবে বিচৰা নাই। মই এই পইচাৰে পূজা সামগ্ৰী ক্ৰয় কৰি মন্দিৰলৈ গৈ ভগৱান শিৱক পূজা অৰ্চনা কৰিমগৈ আৰু কিন্তু ইয়াৰ পুণ্যৰ ফল তুমিও পাবা। তেতিয়া লিলিয়ে হাঁহি কিনে ক'লে যে ভগৱান শিৱই তোমাক এই অৱস্থা কৰিলে আৰু তুমি নিজৰ ভোক আঁতৰোৱাই ঠাইত ওলোটাই তেওঁক পূজাহে কৰিবা আৰু এই পইচা খৰচা কৰিবা। তেতিয়া সেই মহিলাগৰাকীয়ে লিলিক ক'লে, ভণ্টি, এয়া মোৰ কৰ্মৰ ফল যি মই পাই আছোঁ। মইতো মোৰ আহিবলগীয়া দিন আৰু নিজৰ পূৰ্ণ জন্মক সফল কৰিবৰ বাবে ভগৱান শিৱৰ প্ৰাৰ্থনা কৰিব আজি গৈ আছোঁ। যদি মহাদেৱ বাবা প্ৰসন্ন হৈ যায় তেতিয়া এই জনম কি আহিবলগীয়া 7টা জনমৰ কষ্ট দূৰ হৈ যাব। তেতিয়া লিলিয়ে হাঁহি মাৰি ক'লে যে এই সকলোবোৰ মিছা কথা হয়। এই জনমৰ কষ্ট দূৰ কৰিবলৈ হ'লে প্ৰথমতে আহাৰ গ্ৰহণ কৰা, তাৰপিছত কিছুমান কাম কৰা, পূজা পাঠত একো নাই। তেতিয়া সেই মহিলাগৰাকীয়ে ক'লে যে ভণ্টি, মই এসময়ত বহুত ধনী ঘৰৰ ছোৱালী আছিলোঁ আৰু বহুত ধনী ঘৰত মোৰ বিয়াও হৈছিলে, য'ত দিনে ৰাতিয়ে কাম কৰা লোকে মোক সেৱা কৰিছিল। এদিনাখন এগৰাকী কাম কৰা বায়ে শিৱৰাত্ৰি পূজাৰ পৰা মোৰ বাবে প্ৰসাদ লৈ আহিছিল, কিন্তু মই অহংকাৰত তাইৰ সেই প্ৰসাদ পেলাই দিলোঁ, যাৰ দ্বাৰা মহাদেৱ বাবা ৰুষ্ট হৈ গ'ল আৰু ঘৰখনত যিমান ধন আছিল এদিন গোটেইবিলাক চোৰে লৈ গ'ল আৰু ইয়াৰ উপৰিও মোৰ স্বামী অসুস্থ হৈ পৰিল। সেইবাবে মই তোমাৰ পৰা পইচা খুজি মহাদেৱৰ পূজা অৰ্চনা কৰিব বিচাৰিছোঁ। লিলিৰ এই সকলোবোৰ কথা শুনি দুচকু দুঠাৰি বৈ আহিলে। তেতিয়া লিলিয়ে সেই মহিলাগৰাকীক ক'লে যে ভণ্টি, তুমি মোৰ চকু খুলি দিলা। মোৰ স্বামীয়ে মোক সদায় পূজা অৰ্চনা কৰিবলৈ কয়, কিন্তু মই তেওঁৰ কথা হ'লে শুনা নাছিলোঁ। কিন্তু যেতিয়া এদিন ভোলানাথৰ নিৰাদৰ কৰি তোমাৰ এই অৱস্থা হ'ল, তেতিয়া মোৰ কি হ'ব? মোক সদায় মোৰ স্বামীয়ে মহাদেৱৰ পূজা অৰ্চনা কৰিবলৈ কয়। লিলিৰ বহুত ভয় আৰু দুখ লাগিল। তেতিয়া লৰালৰিকৈ লিলিয়ে কান্দি কান্দি ঘৰলৈ আহিল আৰু পূজা সামগ্ৰী লৈ কিনে শিৱ মন্দিৰলৈ গ'ল আৰু মন্দিৰলৈ গৈয়ে মহাদেৱৰ পূজা অৰ্চনা কৰিব আৰম্ভ কৰিল আৰু সেইদিনা ব্ৰত ৰাখিলে আৰু মন্দিৰৰ পৰা আহি তাই সকলো কথা লিলিক তাইৰ স্বামীক কৈ দিলে। এই কথা শুনি ৰামুৰ ইমান ভাল লাগিল আৰু ক'লে, হে বাবা, আপুনি মোৰ প্ৰাৰ্থনা শুনিলে আৰু মোৰ পত্নীক সৎবুদ্ধিও দিলে। এতিয়া আপোনাৰ সেৱা শুশ্ৰূষা কৰিলে আমাৰ দুয়োৰে জীৱন সফল হ'ব। লিলিয়ে সেইদিন ধৰি প্ৰতি সোমবাৰে ব্ৰত পালন কৰিবলৈও ধৰিলে আৰু দিনে ৰাতিয়ে নিজৰ স্বামীৰ লগত ভগৱানৰ পূজা অৰ্চনাও কৰিব ধৰিলে। ইয়াৰ দ্বাৰা প্ৰসন্ন হৈ কিনে মহাদেৱ বাবাই তেওঁলোকৰ সপোনত দেখা দি ক'লে যে তোমালোকৰ ভক্তিৰ দ্বাৰা মই বহুত প্ৰসন্ন হৈছোঁ। সেইবাবে আজিৰ পৰা তোমালোকৰ সকলোবোৰ দুখ কষ্ট দূৰ হ'ব। এই কৈ মহাদেৱ বাবা অন্তৰ্ধান হ'ল। পুৱা যেতিয়া দুয়োৰে চকু খোল খালে তেতিয়া ঘৰখনত অন্ন বস্তুৰে ভৰপূৰ দেখা পালে।
সিহঁত অবাক হৈ পৰিল। তেতিয়া দুয়োৱে শিৱ মন্দিৰলৈ গৈ মহাদেৱৰ ওচৰত মূৰ দোৱাই সেৱা কৰিলে। তাৰ পাছত সেই ধনেৰে ৰামুই এখন দোকান খুলিলে। এনেদৰে মহাদেৱৰ কৃপাত লিলি আৰু ৰামৰ সকলো দুখ কষ্ট দূৰ হ'ল আৰু আজি সিহঁত দুয়ো বহুত সুখত আছে। তো বন্ধু বান্ধৱীসকল, সৰুতে কৈ যোৱা এষাৰি কথা আপোনালোকক সকলোৱে জানে যে মানিলে ধান নামানিলে পতান, ধানৰ পতনো পতন আৰু নিজৰো পতন হয়। গতিকে যিমান পাৰে ভগৱানক বিশ্বাস কৰি চলিব শিকক। এই নহয় যে অকল ভগৱানক বিশ্বাস কৰিয়ে থাকিব, কৰ্মও লাগিব। দুয়োটা যেতিয়া মিলিব ছাকচেছ ভৰিত কেতিয়া আহি পৰে গমেই নাপাব। আজিলৈ এৰিলোঁ, ধন্যবাদ।